জয় কৃষ্ণ বলি হরি বলো হরি বলো হরি বল হরি বলো হরি বলো হরি বলো কৃষ্ণ মুখ্যমন্ত্রী সর্বটুকলৈ সমস্ত বিপদ বিধান কৰি দেশখন যেন সুকলমে যেন পৰিচালনা কৰিব পাৰে তাকে প্ৰভু ভগৱন্তী কৃপা কৰিব লাগে আৰু হৰে কৃষ্ণ 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 জয় কৃষ্ণ বুলি হৰি বল কৃষ্ণ আটাই কৃপা কৃষ্ণ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ আৰু অসমৰ সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক জগতখনৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক হৰেকৃষ্ণ মহন্ত বাপ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ পুণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি মই বৰঙাজুলি সত্ৰলৈ আহিছিলোঁ। আটাৰ যি স্থানত শেষ সৎকাৰ কৰা হৈছিলে সেই স্থান পৰিদৰ্শন কৰি মই মোৰ বিনম্ৰ শ্ৰদ্ধা জনালোঁ আৰু সত্ৰটো এভাগ সেৱা আগবঢ়াই অসমবাসীৰ মংগল কামনা কৰিলোঁ। হৰেকৃষ্ণ মহন্ত বাপৰ যি পৰ্বত সমান অৱদান আছিল, অসমৰ জাতি জনগোষ্ঠীক একাকাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ যি ধৰণে সমাজৰ প্ৰতিটো শ্ৰেণী বৰ্ণৰ মাজত তেখেতে বিলাই দিছিল, সি আমাৰ বাবে সদায় এক প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। অসম চৰকাৰ আৰু অসমবাসী ৰাইজৰ হৈ বাপলৈ মই মোৰ বিনম্ৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। শংকৰদেৱ বঁটাৰ ক্ষেত্ৰত কিবা ক'ব নেকি? তেখেতক জীৱিত অৱস্থাত শংকৰদেৱ বঁটা প্ৰদান কৰা নহ'ল। আমি বাপক কি ধৰণে শ্ৰদ্ধা জনাব পাৰোঁ আৰু তেখেতৰ যি আদৰ্শ তাক কেনেকৈ নৱপ্ৰজন্মৰ মাজত প্ৰবাহিত কৰি ৰাখিব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি থাকিম আৰু আপোনালোকক সময়ে সময়ে জনাই দিম। আজি এটা মই বিশেষ উদ্দেশ্যত আহিছিলোঁ, কিন্তু পৰিচালনা সমিতিৰ লগত মই 2-3 ঘণ্টা সময় একেলগে বহিলোঁ, বহুতখিনি কথা বতৰা পাতিছোঁ। এই পৰিৱেশখিনি পাৰ হৈ যাওক, তাৰপিছত চৰকাৰে নিশ্চয় ব্যৱস্থা ল'ব। 33খন শাখা সত্ৰও আছে, গোটেই কথাখিনি মই বুজি লৈছোঁ। বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আৰু মই আলোচনা কৰি আমি সত্ৰৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আমি নিশ্চয় ব্যৱস্থা হ'ব। ছাৰ, জানিব পাৰিছোঁ সত্ৰখনত অসমৰ বাবে এটা ইতিহাস হ'ব, বড়ো জনগোষ্ঠীৰ পৰা এজন সত্ৰাধিকাৰ হ'ব বুলি। চব আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ যি পবিত্ৰ নিৰ্মালী আমাৰ মাজত এৰি থৈ গৈছিলে, সি আজি সৰ্বজনৰ মাজত স্বীকৃত হৈছে। জাতি জনগোষ্ঠী সকলোৱে মহাপুৰুষগৰাকীয়ে দেখুৱাই যোৱা ৰাস্তাৰে খোজকাঢ়িবলৈ আৰম্ভ কৰিছে। নিৰঞ্জন বাপে ইয়াত সত্ৰাধিকাৰৰ দায়িত্ব ল'ব বুলি এক প্ৰকাৰ কমিটিয়ে সিদ্ধান্ত লৈছে আৰু মই আশা কৰিছোঁ যে তেখেতৰ সুযোগ্য পৰিচালনাত হৰেকৃষ্ণ মহন্ত বাপৰ যিখিনি আধৰুৱা কাম সেইখিনি তেখেতে সম্পূৰ্ণ কৰিব।